এয়া আমাৰ বিহুৰ পিঠা বুলি বনাইছোঁ এনে আৰু কি পিঠা বুলি কৈ জানো এইটো আৰু সেইটো দেখিছেনে সেয়া আমাৰ মুৰংঘৰ এইটো চাংঘৰটো এইটো এদিনতে কমপ্লিট কৰি বনাইছে মুৰংঘৰটো ইয়াতে আমাৰ সকলোখিনি নিয়ম কৰা হয় আৰু আপোনালোকক দেখাম কাইলৈ যিমান পাৰে চেষ্টা কৰিম দেখাবলৈ আমাৰ মিচিঙৰ পৰম্পৰাগত যিবোৰ কৰা হয় সেইবোৰ এইয়া আমাৰ আলি আই লিগাঙৰ প্ৰস্তুতি কাইলৈ আলি আই লিগাং সকলোকে আগতীয়াকৈ আলি আই লিগাঙৰ শুভেচ্ছা জনালোঁ Tato আগতীয়াকৈ আলি আই লিগাঙৰ শুভেচ্ছা জনালোঁ দে তাতো জনালোঁ দে আলি আই লিগাঙৰ শুভেচ্ছা জনালোঁ দেই আগতীয়াকৈ প্ৰতি বছৰে আমাৰ মিচিংসকলৰ কৃষি উৎসৱ মিচিঙৰ বাপতি সাহোন বিহু বুলি ক'ব লাগিব আৰু সকলোকে এয়া আমাৰ কাইলৈৰ কাৰণে প্ৰস্তুতি চলাই আছে এফালে মুৰংঘৰ প্ৰস্তুতি চলাই আছে আৰু এইফালে ছোৱালীকেইজনী শাৰী চাফা কৰি সেইফালে মুৰংঘৰটো দেখিছে সেইফালে মুৰংঘৰটো No me ganó. আৰু এইবোৰ দেখিছে ৬,০০০ টোপোলা হয় এইবোৰ প্ৰত্যেক ঘৰৰ পৰা মানে এক টোপোলাকৈ লোৱা হয় আৰু কাইলৈৰ কাৰণে মানে ইয়াতে জমা কৰি থৈ দিছে কাইলৈ আকৌ মানে তুলিবলগীয়া নহয় যাতে সেইটো কাৰণে আজি সকলোখিনি কাম কৰি থৈছে সকলোকে আলি আই লিগাঙৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ আজি